হেল্ল' বন্ধুসকল, আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোৱে মোক ছাপোৰ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আগলৈ সকলোৱে চাই যাওক। এতিয়া মই ওলালোঁ বিদ্যালয় আছাম পুলিচৰ প্ৰেক্টিছৰ কাৰণে। মই এডাল ৰছী আৰু বেল ল'লোঁ, দুইখন আৰু মানে টায়াৰ লৈ দৌৰিবৰ কাৰণে ল'লোঁ। টায়াৰলৈ দৌৰিলে ৰানটো অলপমান বাঢ়ে, সেইকাৰণে ল'লোঁ। চাইকেলখনকে লৈ ওলালোঁ ফিল্ডলৈ ৰান কৰিবলৈ। এতিয়া আমাৰ পানী বটল ৰেডি গাইছ। এতিয়া আমি ফিল্ডলৈ যাব ওলালোঁ দুয়োজনে। আমি পামেই আৰু আমাৰ ফিল্ডখন বেছি দূৰ নাই। এতিয়া আমি আহি পালোঁ আমাৰ বলদেৱাথান চাৰিআলি গাইছ। এইখন হৈছে আমি পঢ়া স্কুলখন গাইছ। ফাইনেলি আমি আহি পাই গ'লোঁ আমি প্ৰেক্টিছ কৰা গ্ৰাউণ্ডখনলৈ আৰু কোন কোন আহিছে গ্ৰাউণ্ডত আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। এতিয়া আমাৰ কৰোণাই ৰানিঙৰ কাৰণে অলপ প্ৰেক্টিছ কৰি আছে। আৰু এইফালে পাণ্ডে অলপ গৰম কৰি আছে ৰানিঙৰ কাৰণে। ৰান কৰিবলৈ ৰেডি হ'লোঁ, আপোনালোকে চাই থাকিব। ৰানিং ষ্টাৰ্ট হৈ গ'ল। লাহে লাহে দৌৰি আছে। বঢ়িয়া 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 বঢ়িয়া। বহুত কষ্ট কৰি আছে কাৰণ টায়াৰ লৈ দৌৰি আছে। 3200 মিটাৰ ফিনিছ। বঢ়িয়া 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 বঢ়িয়া। 3200 মিটাৰ ফিনিছ। কিমান লাগিল? 13:40। বহুত দিন পাছত দৌৰিছে আজি। কিমান আছে? আৰু 3 পাক আছে। 12-11 লাগিছে। বঢ়িয়া বঢ়িয়া। আজি অৱস্থা নোহোৱা হৈ গৈছে একেবাৰে, দেহা আৰু নচলে। বঢ়িয়া বঢ়িয়া বঢ়িয়া। 8 ৰাউণ্ড কমপ্লিট হৈ গ'ল। আৰু 8 পাক কমপ্লিট হৈ গ'ল। শেষ, দেহা একেবাৰে ঘাইল হৈ গ'ল। স্টার্ট কর।
মাৰিম আৰু কিমান আহে চাই থাকিব। তো গাইস আমার লং জাম্প ফিট এইটো 16.5 এক্সেলেন্ট, এইটো ডাঙৰ জাপটো, এইটো হৈছে 17.5। কিমান এক্সেলেন্ট। মজা 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 এক্সেলেন্ট। এক্সেলেন্ট যোৱা নাই আরে 15 ফুট বেশি। কিমান গৈছে এক্সেলেন্ট। হেল্ল' গাইছ, তো ৰান কমপ্লিট হ'ল, এতিয়া ঘৰ গৈ আছোঁ। এইখিনিয়ে। আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিবলৈ লৈছোঁ।